নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম এজন আহোম ৰজাৰ মৈদান চাবুৱাৰ ৰজাবাৰী। অসমৰ বিভিন্ন জেগাত বিভিন্ন আহোম ৰজাৰ মৈদান আছে। চবটো কথা আমি যিহেতু গম নাপাওঁ, সেয়েহে আপোনালোককো কিছুমান কথা জানিব বা আপোনালোকেও কিছুমান কথা শিকিবৰ কাৰণে আজি এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চাবুৱাত আহি চাবলৈ আহিছোঁ আৰু চৰাইদেউৰ পৰা। হ'লেও এইটো আকৌ ৰজাদিনীয় ন। আমি চাবলৈ অহা মৈদামটো হৈছে আহোমৰ এজন পলৰীয়া ৰজাৰ মৈদাম। তাত খালি চৰকাৰে এনেই অকণমান সংৰক্ষণ কৰিব লাগিছিলে ভালকৈ, খালি হয় নাই? ইমান বৰ আওকণ কৰা নিচিনা কৰিছে, গুৰুত্ব নিদিয়া নিচিনা। হ'লেও ইয়াত ধৰি লওক চাইনবোৰ্ডখন লগাইছে, ৰাস্তাটো এনেকৈ বনাইছে যদি অকণমান চাফ চিকুণ ধুনীয়াকৈ দিব পাৰিব লাগে, হয় নাই? কৰি দেখোন এখন গোটেইখন পকা ঘৰহে ওলাইছেচোন। এইটো মৈদামটো নেকি? বনাই আছে ঘৰ চববোৰ, খালি মৈদামটোহে। মৈদাম নহয়, এইটো কিবা হেৰি হ'ল অৱস্থা, এই শ্মশান শালীৰ নিচিনা। আৰু হ'লেও মৈদামটো এইটো অকণমান ভালকৈ হেৰি দিব লাগিছিলে, গুৰুত্ব দিব লাগিছিলে আৰু অকণমান চফা তফা কৰি দিব লাগিছিলে চৰকাৰে।